ঠান্ডা দিলে ঠান্ডা লাগে, গরম দিলে গরম লাগে, বেবি তুমি হাঁহি দিলে বহুত বেশি মরম লাগে, এইটো লাগে সেইটো লাগে। কি জমনিবি সিহঁতে, ৰ ছাবস্ক্ৰাইব কৰি দিওঁ। বেয়া ভোক লাগিছে বে, কিবা এটা অৰ্ডাৰ দিওঁ ৰ। ঠান্ডা দিলে ঠান্ডা লাগে, গরম দিলে গরম লাগে, বেবি তুমি হাঁহি দিলে বহুত বেশি মরম লাগে। অ' অৰ্ডাৰ আহিছে। ওয়েট 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 ওয়েট, ৰবা 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 ৰবা। হেল্ল'। দাদা আপোনাৰ অৰ্ডাৰ আছিলে। মই আপোনাৰ এড্ৰেছৰ মতে চাৰিআলিত ৰখি আছোঁ, কিন্তু আপোনাৰ ৰাস্তাটো বিচাৰি পোৱা নাই। এই দাদা বহুত চিম্পল হয়, আপুনি চাৰ্লি পাই গৈছে ৰাইট। চাৰ্লিৰ পৰা চিধা আহি থাৰ্ড লেফ্ট ল'ব, থাৰ্ড লেফ্ট পৰা গৈ আপুনি ছেকেণ্ড ৰাইট ল'ব, ছেকেণ্ড ৰাইট লোৱাৰ পিছত আপুনি এটা বৰ্ড দেখা পাব, বৰ্ডৰ কাষৰ এটা গলি আছে, তাতে যাব নালাগে। তাৰ পৰা অপজিট আপুনি এটা বাইলেন পাব, ইটোৰ পৰা চিধা গৈ থাকিলে আপুনি এটা মন্দিৰ পাব, মন্দিৰ পৰা অলপ লেফ্ট ল'লে আপুনি এটা গুৰুদ্বাৰা দেখা পাব, গুৰুদ্বাৰৰ পৰা চিধা গ'লে চাৰ্চ পাব, আৰু চাৰ্চ ক্ৰছ কৰিলে মছজিদ পাব। মছজিদৰ অপজিট যোনটো গলি আছে, এইটো গলিৰ পৰা যোনটো বাইলেন 3 আহে, এইটো মোৰ ঘৰ। অ' দাদা ঠিক আছে ঠিক আছে, মই গৈ আছোঁ, পালোৱে আৰু। হেল্ল'। দাদা মন্দিৰ বিচাৰি পোৱা নাই, কিন্তু আগত এটা ছোৱালী থৈ আছে। ধুনীয়া নে? ধুনীয়া মানে ধুনীয়াই হয়, মানে এনেকুৱা নহয় যে কি ধুনীয়া হয় বে, মানে ধুনীয়াই আৰু এনেকুৱা নহয় যে কি অ' বে ধুনীয়া বে, মানে কথাটো এনেকুৱা যে কি ধুনীয়াই আৰু, বুজিছেনে? বাছ বাছ বাছ, বুজি পালোঁ। ধুনীয়া ছোৱালী ন, মানে তুমি হেণ্ডিকত আছা, বহুত চিম্পল। এটা কাম কৰা, তুমি অলপমান আগত গৈ তুমি লেফ্ট ল'বা, তুমি কটন কলেজ দেখা পাবা। কটন কলেজ পৰা অলপ আগত গ'লে তুমি ওপৰত চাবা এটা কলা কাউৰী দেখা পাবা, কলা কাউৰীৰ তলত একজেক্ট তাৰ হাগা আছে, এইটো হাগাতে যোনটো ৰাস্তা গৈ আছে এইটো ফালে আহি থাকা, তুমি পাই যাবা। অঁ ঠিক আছে হ'ব দাদা, গৈ আছোঁ। দাদা মই আপুনি কোৱা ৰাস্তাতে আহিছোঁ, কিন্তু ইয়াতে চোন চবফালে পানী, বৰ্তমান মই সাঁতোৰ হাঁহোঁ। পানী সাঁতোৰ তুমি অনিল নগৰ নবীন নগৰ গৈ পালা, অলপ আগত গুচি গ'লা, এটা কাম কৰম, তাতে তুমি একোৱামানক লগ পাবা, ই তোমাক চাৰ্চৰ ৰাস্তা কৈ দিব, ই ইজ এপিক। অঁ দাদা আহি আছোঁ হা, 5 মিনিট। এই কোৱামেন দাদা মই সাঁতোৰকে কুছ জ্যাদাহে সাঁতোৰ লিয়া, এই কিবা গণেশ ঘাট পাইছোঁ। হেই আপুনি তেজপুৰ কিয় গৈ পালে? আপোনাক মই কৈছিলোঁ মন্দিৰ পৰা লেফ্ট ল'ব লাগে। অঁ ঠিক আছে আহি আছোঁ, আহি আছোঁ। দাদা মই আপুনি কোৱাৰ নিচিনা মন্দিৰৰ পৰা ৰাইট লৈছোঁ, কিন্তু ইয়াতে ক'ত বা আহি পালোঁ, কিছুমান ষ্টুডেণ্টছে প্ৰটেষ্ট কৰি আছে। হেই তুমি ছেবা বোৰ্ড অফিচ গৈ পাইছা, মই তোমাক লেফ্ট ল'ব কৈছিলোঁ নাই, বুজি নোপোৱা নেকি? লেফ্ট মানে মোৰ লেফ্ট নে আপোনাৰ লেফ্ট? মোৰ লেফ্ট। তেওঁ মোৰ লেফ্ট নাই বুলি ভাবিছে নেকি? মোৰতো লেফ্ট আছে, ময়োতো এটা মানুহে হয়। মানে তুমি নিজৰ লেফ্ট কাৰণে মোৰ লেফ্টটো ইগন'ৰ কৰি আছা। চোৱা ভাই, লেফ্ট চবৰে থাকে, অল ইউ নিড টু ডু ইজ ৰেছপেক্ট ইচ আদাৰ্ছ লেফ্ট। আচ্ছা ঠিক আছে, মই আপুনি কোৱা লেফ্টত আহি আছোঁ। অঁ কেঞ্চেল কৰক। দাদা মই আপুনি কোৱা লেফ্টতে আহিছোঁ, কিন্তু কিবা এখন হোটেল পাইছোঁ, মুম্বাই তাজ হোটেল লিখা আছে। অ' তুমি অলপমান আগত গুচি গ'লা, এটা কাম কৰা, তুমি পালাহে, অলপমান পিছলৈ আহা। অ' ভাইটি আহিব মন আছেনে নাই? অৰ্ডাৰ কেঞ্চেল কৰোঁ নেকি? দাদা অলপ ৰ'ব, পালোৱে মই মানে বেছি পিছত গৈ পেলাই ভুলতে টাইম ট্ৰেভেল কৰি ল'লোঁ। মই আহি আছোঁ, অলপ ৰ'ব। দিয়া আহা, জল্দি আহা। দাদা এইটো আপোনাৰ খানা। আপোনাৰ নাকত কি হ'ল? Soon you'll know. So guys, my Zomato order was late. I was talking to the customer care executive. Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no loving, that's fine. Fuck local radio.